নমস্কাৰ বন্ধুসকল সকলোকে এটি পুনৰ নতুন ব্লগৰ সৈতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ ঢকুৱাখানা ঢকুৱাখানা গৈ আছোঁ। আজি আমাৰ লিগাং শ্ব' আছে আৰু আপোনালোকক সদায় যাওঁ, কিন্তু মোৰ লগৰকেইটাক দেখুওৱা নাই আমাৰ মানে মিউজিচিয়ানখিনি। এফালে হ'ল নৱ এই ড্ৰাম বজায় আৰু এফালে আমাৰ শংকৰ নাৰায়ণ কিবোৰ্ডিষ্ট। তাৰপৰা এইফালে আমাৰ পৰাগ দা আমাৰ বেষ্ট, এফালে পৰাগ দা আৰু বাকীকেইজন দেখাইছোঁ বলক। আৰু এইফালে আমাৰ ড্ৰাইভাৰ দা ব্লগ শুনি আছে আৰু এইফালে আমাৰ লিড গিটাৰী চিৰেণ দা বিপিন দাৰ লগত বুজায়, কিন্তু আমাৰ লগত এতিয়া লিগাঙত আমাৰ লগতে বুজাই আছে। কেনেকুৱা? ভাল ঠিক আছে। আৰু এইফালে বাবা দা ওলাই দিয়া, এইফালে বাবা দা। ঠিক আছে, প্ৰথমে গৈ লওঁ, তাৰ পৰা দেখাই আছোঁ, বাকীবিলাক চাই থাকিব। চলো। বন্ধুসকল আমি পাই গ'লোঁ আৰু পাই পেলাই খানা দিলে খাবৰ কাৰণে। বাকীবিলাক গোটেইখিনি নকৰিলোঁ আৰু বাকীবিলাক আন্ধাৰ হৈ গ'ল যিহেতু অকল। এইফালে বিজি লোৱা তাৰিখ দিয়া নাই বন্ধুসকল, আমি পাই গ'লোহি আৰু এতিয়া খোৱা বোৱা কৰা হৈ গ'ল আৰু এতিয়া ষ্টেজত চব বস্তু ফিটিং কৰা হৈ গ'ল। এফালে নব, আমি চব ৰেডি এতিয়া আৰু ষ্টাৰ্ট হ'ব আৰু লাহেকৈ। বন্ধুসকল নমস্কাৰ। কালি আমাৰ ব্লগটো তাত সামৰা নহ'ল, বহুত ৰাতি হৈ গ'ল, গতিকে ভিডিঅ' কৰিবৰ কাৰণে অলপ অসুবিধা হ'ল আৰু মানে বহুত টোপনি আহি আছিলে। এইকেইদিন 4-5 দিনমান ৰেগুলাৰ টোপনি ক্ষতি। আৰু আজি আমাৰ আৰু বেলেগ এটা শ্ব' এটা আছিলে, আমাৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ, অল ইণ্ডিয়া ৰেডিঅ'। গতিকে এইফালে আমি আহিলোঁ, মানে ৰেকৰ্ডিং টাইপৰ হেৰি এটা আছিলে। তাৰপৰা মোৰ লগত এইফালে দাদা এজন আছে, নমস্কাৰ। আৰু এই দাদাৰ ভাইকেইজনো আহিছে, তেখেতে মানে গান গালে। মণ্টু দা বুলি কওঁ আমি, মণ্টু দা কি লিখে টাইটেলটো? মণ্টু টাই। কিন্তু আজি মানে এতিয়া আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাবৰ কাৰণে আহি আছোঁ। মানে ইয়াত এখন বাছ আছে হা, বাছখন মানে কি হ'ল আপোনাৰ 50 মান হৈ যাব ন, 50-60 ইয়াৰ্ছমান পুৰণি, মানে বহুত 60 বছৰ বুলি কৈছে আৰু। তো আগতে মানে চাওক এনেকুৱা ধৰণৰ আছিলে বুলি কৈছে। মোৰ পাছফালে যিখন দেখিছে আপোনালোকে বহুত ডাইৰেক্ট দেখাইছোঁ। বন্ধুসকল চাওক, এইখন মানে আজিৰ পৰা প্ৰায় 50-60 বছৰ আগৰ পুৰণা বাছ হয়। কেনেকুৱা আছিলে চাওক। ইয়াত আৰু আছিলে বুলি কৈছে, আৰু কেইবাখনো আছিলে কৈছে, কিন্তু সেইবিলাক নাই, এতিয়া লৈ গ'ল। বাছখন থৈ দিছে, বহুত পুৰণা বাছ। মানে এখন কি হয় আপোনাৰ, ইয়াত আগতে যিবিলাক নাটক হয়, নাটকৰ মানে গোটেই গ্ৰুপবিলাক যাবৰ কাৰণে এখন হেৰি কৰিছিলে, বনাইছিল চাগে ন, তেনেকুৱা হয়। তেনেকুৱা এইখনেই আৰু। তাৰপাছত এতিয়া আমি আছোঁ আমাৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ। অলপ দেখাই দিওঁ, পৰিৱেশটো চাই লওক। আৰু ইয়াত এইজোপা চাওক অৰ্জুন গছ হয়, মানে অৰ্জুন গছ বহুত ঔষধি গুণ থকা গছ হয় এইজোপা। কি বুলি কয়, ছাঁটোৰ কাৰণে কি ক'লে? ছালটো ন? অঁ, দাঁত মাজিবৰ কাৰণে ব্যৱহাৰ কৰা হয় নেকি? লগতে নাৰ্ভ উইক থকা মানুহৰ, ডায়েবেটিছ প্ৰব্লেম থকা মানুহৰ, এইবোৰৰ কাৰণে খুব ভাল। আচ্ছা। এইযোৰ ঔষধি গছ, চাই লওক, এইযোৰ অৰ্জুন গছ। আৰু বেলেগ ধৰণৰ বস্তু আছে ইয়াত। মই আগতে আৰু দুবাৰ আহিছোঁ বজাবৰ কাৰণে ইয়াত। এনেকৈ মানে গ্ৰুপবিলাক আহে আৰু এনেকৈ বজাব লাগে।
এতিয়া এইটো হৈ গ'ল আমাৰ ডিব্ৰুগড় ৰেডিঅ' আকাশবাণী ডিব্ৰুগড় চাওক ধুনীয়া আৰু বহুত ধুনীয়াকৈ ফুলবিলাক আছে ভিতৰটো অলপ দেখাই দিওঁ কিন্তু ভিতৰলৈকে মোবাইল মানে ভিডিঅ' কৰা এলাও নাই চাগে নেকি আমাৰ অলৰেডি আমাৰ প্ৰগ্ৰেমটো কৰা হৈ গ'ল কিন্তু এতিয়া আপোনালোকক এনেই দেখাওঁ বুলি যিহেতু বহুতে আমাৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ দেখা নাই গতিকে অলপ দেখা বুলি আহিছোঁ এইটো ইয়াৰ ভিতৰ পৰিৱেশ চব পিনে বেলেগ বেলেগ আছে ভাগবিলাক চব ফালৰ ভাগবিলাক বেলেগ বেলেগ গোটেইবিলাক দেখাব নোৱাৰিম তাৰ বাবে বেয়া নাপাব আৰু যিহেতু ভিতৰত মোবাইল নিয়াটো এলাও নাই কৈছে মানে মোবাইল নিব পাৰি এইবিলাক ভিডিঅ' চিডিঅ' কৰিবলৈ অলপ অসুবিধা দেখিলে ক'ব আৰু গালি দিব চাগে গতিকে মই ভিতৰত নিনো বাৰু এনেই বাহিৰতে আপোনালোকক চৌপাশটো দেখাওঁ বন্ধুসকল আজি ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে মানে যিহেতু আহিলোঁ যেতিয়া অলপ ভিডিঅ'টো কৰিলোঁ আৰু বিশেষ তেনেকৈ দেখাব নোৱাৰিলোঁ যদি ভাল পাইছে চাব আৰু শ্বেয়াৰ এটা কৰিব থেংক ইউ